ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আহ্বান জনাইছে যে প্ৰতিজন কাৰ্যকৰ্তাই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই যাতে এই সময়ত অন্ততঃ আমাৰ সমাজৰ মাজত থাকি মানুহক যাতে সহায়ক হিচাপে কাম কৰিব পাৰে তাৰে অংশ বিশেষে আজি আমাৰ এই চাৰ্কুলৰ ইনচাৰ্জ চাৰ্কুল অফিচাৰ বেদান্ত বৰুৱাক লগত লৈ আজি আমি এই অঞ্চলৰ বিভিন্ন জেগা চেনিটাইজ কৰাৰ লগতে আমি মাস্ক ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচী ৰাখিছোঁ আৰু লগতে যে মানুহক আমি বুজাইছোঁ যে সজাগ হওক, সুস্থ থাকক, সাৱধানে থাকক, কাৰণ ক'ভিড মহামাৰীত আমি যদি নিজকে সুস্থ কৰি নাৰাখোঁ তেতিয়াহ'লে আমি অজানিতে এই বেমাৰ কঢ়িয়াই আনি নিজৰ পৰিয়ালৰ লগতে ওচৰ পাজৰৰ যিসমূহ ব্যক্তি আছে তেখেতসকলৰ গাত বিয়পাই দি পেলাই যাতে এই মহামাৰীক যাতে বিস্তৃত ৰূপত যাতে আমি ইয়াক বিয়পিবলৈ নিদিওঁ তাৰ বাবে আমি কেৱল সজাগ সাৱধানতা বজাই ৰাখি আমি কেৱল সুস্থ শৰীৰে যাতে প্ৰত্যেকে আমি এই মহামাৰীক পৰাস্ত কৰিব পাৰোঁ তাৰ উদ্দেশ্যে এই কাৰ্যসূচী আমি হাতত লৈছোঁ। কোভিডৰ যি ভয়াৱহ পৰিস্থিতি তাৰে প্ৰতি লক্ষ্য ৰাখি আমি এই আজি যিমানসমূহ ডাঙৰ ডাঙৰ বজাৰ আছে, চক আছে আমাৰ বানেকুচি চক্ৰৰ আণ্ডাৰত সেইখিনি আজি আমি চেনিটাইজ কৰিছোঁ আৰু যোনখিনি চুবুৰী বা মানুহৰ ঘৰৰ ওচৰত য'ত বেছিকৈ ধৰা পৰিছে বেমাৰটো সেইখিনিও আমি চেনিটাইজ কৰাই দিম। বাকী পঞ্চায়তৰ ফালৰ পৰা আমাৰ চেনিটাইজেশ্যন হৈ আছে, এইটো আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু চাৰ্কুল অফিচৰ ফালৰ পৰা আজি এইখিনি দায়িত্ব লৈছোঁ আৰু য'তে যি হয় আমাৰ যেতিয়াই মানুহে খোজে আমি যিমান পাৰোঁ সোনকালে এতিয়া ফায়াৰৰ হেল্পত আমি বৃহৎ এৰিয়াখিনি চেনিটাইজ কৰাই দিম। আৰু নলবাৰীত প্ৰথমতেতো বেছি অলপ ফিগাৰ বাঢ়িছিলে, এতিয়া অলপ ষ্টেগনেণ্ট হৈছে আৰু আমাৰ অলপ ভাগ্য ভাল বা ইয়াত মানুহ দেখিছোঁ বজাৰতো বিশেষকৈ মাস্ক চাস্ক পিন্ধি আছে, যিসকলে পিন্ধা নাই আমাৰ এখেতসকলৰ লগত মিলি আমি আজি মাস্কো ডিষ্ট্ৰিবিউট কৰি দিছোঁ আৰু এই বানেকুচিত অলপ ফিগাৰটো আৰু এনেকৈ বেমাৰটো অলপ মই কণ্ট্ৰলত আছে বুলি ভাবোঁ আৰু মানুহখিনি যদি ভালকৈ নিয়মখিনি মানি চলে আৰু আমি যি পদক্ষেপ লৈছোঁ আমি ক'ভিডত হৰাব পাৰিম বুলি মই দৃঢ় বিশ্বাস আছে। আপুনি চাই আছে ৰিপৰ্টাৰ অসম।